Hello guys, স্বাগতম জনাইছো মোৰ YouTube ভিডিঅ'লৈ। আশা কৰো সকলো ভালে আছা। মই যে কি প্ৰশ্ন সুধিছো, ভাল আছা কাৰণে তো মোৰ ভিডিঅ'টো চাই আছা ন? আশা কৰো সকলো ভালে আছা। হে হয় না? YouTube ভিডিঅ'টো YouTube নহয়, মোৰ Instagram ভিডিঅ'টো তোমালোকে চাই থাকা। আজি মোৰ YouTube ভিডিঅ' চোৱা। জমনে মানে অকমান নাই হোৱাৰ বা অকমান দুখ পাইছো। তোমালোকে বহুতো ইউটিউবৰ ভিডিঅ' চাইছা, কিন্তু মই ইউনিক ডিজাইনত দিম। বিবছ মোৰ নহয়, মই বিবছ দা মই তোমাৰ বিগ ফেন, সেইটো ক'ব নাপায়। কিন্তু তোমাৰ গতো ইউনিক মানে বেলেগ ইউটিউবাৰ মানে মোৰ ইউটিউব ভিডিঅ' চাই তোমালোকে কৈছো নাই আমনি নোপোৱা, এইটো হেভি ইউটিউব কণ্টেণ্ট দিম মই। তেন্তে ব'লাক মই আজি তোমাৰ মোৰ ঘৰটোকে দেখাই দিওঁ, হোমটোৰ ভিডিঅ' দিওঁ প্ৰথমতে। ব'লা হোমটোৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ ব'লক। এইটো আমাৰ পদূলিটো ধুনীয়াকৈ এইটো দেখিব পাইছে তোমালোকে, একদম পূৰা কৈছো না জিনকি জানাক ফুল লগাই থৈছে ধুনীয়াকৈ। এইটো আমাৰ পদূলিটো চাই লওঁ প্ৰথমতে, আহিব পৰা ন? এইটো আমাৰ ঘৰটোতো দেখি নাই পোৱা এতিয়ালৈকে। ভিডিঅ'টো একেবাৰে পদূলিৰ পৰা আৰম্ভ কৰোঁ ব'লক। ধৰ কেমেৰাটো আনিব পাহৰি দেখিছোঁ। এইটো হ'ল আমাৰ ৰাস্তাটো, যোনটো ৰাস্তাত এখনো গাড়ী নাই আহা বৰ্তমান। গাঁৱলীয়া জেগা ক'তো গাড়ী চাড়ী আহি থাকিব ইমানকৈ। চহৰীয়াসকলে কি বুজিবা তোমালোকে হে? এইখন নাম হ'ল আমাৰ বেড। কোনোবা যদি দম দিয়ে কৈছো নে তাৰে খালাচ। তোমালোকে ইয়াত ঠাণ্ডা দিনত ধুনীয়াকৈ ৰ'দ পৰি আছে, ঠাণ্ডা যদি লাগে ধুনীয়াকৈ গাৰু আৰু এখন ঢাৰি আনি পিনি ইয়াত শুই থাকিব পাৰে। যদি কোনোবাই দম দিয়ে খতম কৰি দিয়া হ'ব। ৰাস্তাটো দেখাই দিয়া অকণমান। আমাৰ পদূলিৰ পৰা 50 মিটাৰ হ'ব ন? 50 মিটাৰ ৰানিঙে কৰি দিয়ে যায় ব'লক। मस्ती मजा साइड में रखो, तेंते वीडियो शुरू करते हैं। चलिए शुरू करते हैं। এইটো তোমালোকে এইখিনি কম দামী ফুল বুলিকে ভাবিছা নেকি? তোমালোকে এইখিনি কম দামী ফুল বুলিকে ভাবিছা? এইখিনি কমেও 50,000 ৰ ওপৰ ফুল। বিয়া চিয়া তোমালোকে দেখিছা নেকি? তোমালোকে প্লাষ্টিকৰ দেখিছা, এইখিনি অৰিজিনেল। এইটো গুৰিটো চাই লওঁ, এইটো অৰিজিনেল। 50,000 ফুল এনেই লগাই দিছে, দেখিছে নহয়? এইটোৱে আমাৰ ঘৰটো চাই লওক, কেঁচা ঘৰ। আয়ো দুখ নাই পোৱা দেই, পুলিচৰ ট্ৰেইনিং কৰি আছো যে সেইকাৰণে অকণমান দুখ পোৱা নাই। দিছ ইজ মাই হোম, দিছ ইজ হেভেন, ইছকো হি বলতে হে হেভেন। এইটো আমাৰ ঘৰটো চাই লওক, এইটো চিনেমেটিক্স অকণমান দূৰৰ পৰা দেখাই দিছোঁ। দিছ ইজ মাই হোম। আমাৰ ঘৰলৈ সোমাওঁতে প্ৰথমতে দেখা পাবা এই ডিমনিকেইটা। ডিমনি মানে কি হয় কিছুমানে চিনি নাপাব পাৰে। মই তোমালোকক কৈ দিছোঁ, এইকেইটা বিশেষকৈ ধান থয়, ডিমনি বুলি কয়। কোনে কোনে ডিমনিত ধান থয় ক'বা আৰু দে কমেণ্টত। এই ডিমনি বুলি কয়, এইকেইটা ধান থয়। এইটোত ধান নাই, ইয়াত ধান আছে। এই দে স্ত্ৰী বিয়া হয়, এইটো। তোমালোকে আমাৰ ঘৰটো পূৰা খালী দেখিব পাৰা, কাৰণ আমাৰ আইতা এজনী ঢুকাইছিল সম্বন্ধীয়, সেইকাৰণে সকলোবোৰ কাপোৰ কানি ধুই দিয়ে গৈছে। বিচনা চাদৰ পৰ্দা চৰ্দা সকলোবোৰ মানে যি মানে নাজানো কি ধুৱে কি নোধুৱে, সেইকাৰণে সকলোবোৰে কৰি দিছে আৰু কাপোৰ কানি ধুই দিছে। সেইকাৰণে খালী দেখিব পাৰা ঘৰটো। তেনেকৈ হোমটোৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ব'লক। এইটো কি দেখাইছো দিয়া, এইটো দেৱালীত ফুটাবৰ কাৰণে আনিছোঁ। দেৱালীত ফুটামেই মানে দেৱালী হৈ গ'ল এনেই কৈছো দেই, মাজাক। তুমি বুজি নোপোৱা, তোমালোকে বুজি নোপোৱা আকৌ, মাজাক হয় এইটো। জাষ্ট মানে চিলিণ্ডাৰ শেষ হ'ল যে সেইকাৰণে আনি পিনি থৈ দিছোঁ। তেন্তে ব'লা ঘৰলৈ যাওঁ, ঘৰটো ভিতৰলৈ যাওঁ। এইটো হ'ল আমাৰ প্ৰথম ৰুমটো। আহা এইখন হ'ল মোৰ স্কুটিখন, ধুনীয়াকৈ সেইখন স্কুটিখন মোৰ। এইখন হ'ল আমাৰ বহা চকীকেইখন, য'তে হ'লে তোমালোকে বহিব পাৰা। হ'ব কেমেৰা। এইটো হ'ল আমাৰ প্ৰথম ৰুমটো, ধুনীয়াকৈ ইয়াত যি টিখন বস্তু আহিছে,
ঘৰটো সৰু স্কুটিখন ঘৰৰ ভিতৰতে থৈ দিছোঁ কাৰণ কলেজ এইকেইদিন বন্ধ আছে এক্সাম আছে ন পূৰা ধুই মেলি ঘৰতে থৈ দিছোঁ স্কুটিখন ভিতৰতে এইটো আমাৰ ৰুমটো এই ঘৰ বনাবলৈ এইখিনি কিছুমান সা সঁজুলিবোৰ আনি পিনি থৈ দিছোঁ আৰু এইখনতে মই মেৰা গাড়ীহে কৈছোঁ নাই এই খালী লাগিছে কাৰণটো হ'ল যে বিচনাৰ চাদৰখন সম্বন্ধীয় আইতা এজন কৈছিলোচোন আগতে ঢুকাইছিল সেইকাৰণে এইখিনি চব আইতা এজনী ঢুকাইছিল সেইকাৰণে এইখিনি পূৰা খালী দেখিবা এইটো হ'ল মোৰ আলনাটো সিমানখিনি কাপোৰ কি কৈছোঁ নাই গৰম কাপোৰখিনি চব ৰ'দত দি থৈ দিয়া আছে এইটো হ'ল সৰু কালৰ আমাৰ সৰুতে লোৱা বহুত সৰুতে লোৱা কমে এইটো 10 বছৰমান হ'ল 10 বছৰ বেছি হ'ল নেকি ইয়াতে থৈছোঁ এতিয়া খেলা বস্তু নাই ইতিমধ্যে এইখিনি কাৰেণ্টৰ ক'ত খেলা বস্তু নাই এটাও নাই চবহে এই নাই খেলা এটা দুটা আছে এইখিনি ক'ব নাই মোবাইলৰ কভাৰ কমেও মোবাইল আজিলৈকে আমাৰ 4টা মানুহ আছে 4টা মানুহৰ ভিতৰত এতিয়ালৈকে 10টা নে 10-12টামান কভাৰে সোমাই আছে কৈছোঁ নাই ইয়াৰ লাইটৰ বাল্ব সোমাই আছে আৰু কিছুমান কাঁহী বাতি যি টিখন সোমাই আছে আৰু তোমাৰ মোবাইলৰ কভাৰ কয় মোবাইলৰ যোনটো বক্সটো থাকে ন বক্সটো কভাৰ নহয় বক্স হয় এইখন আমাৰ হ'ল বৰ্ডখন তোমালোকে এইটো একেবাৰে মাজমটোৰ বেছি অকল 1 2 3 4 5 6 7টা আছে কিন্তু 7টা চুইচৰ কামেই নাই অকল আমাৰ এই বৰ্ডখনত অকল 5টাই আছেনে 5টা অকল এই 3টা তাৰপিছত এই 2টা অকল কাম দিয়ে তোমালোকে ভাবিছা এইটো ইমান গাড়ী ঘোঁৰা চব আছে কিন্তু চকীকেইখন কাঠৰ যে কাৰণটো হ'ল যে কিনিবলৈ পইচা আছে কিন্তু এই কেঁচা ঘৰটোনো কেনেকৈ সজাম একেবাৰে ঘৰটো বনাই ল'ম ধুনীয়াকৈ ঘৰটো মানে ফাগুনৰ পৰা ষ্টাৰ্ট কৰিম তাৰপিছত এইখিনি ধুনীয়াকৈ হেভি চোফা টোফা আনিম এতিয়া এই ঘৰটো চানে কিনো সাজিব কোৱাচোন তোমালোকে এনেই এতিয়া আনি থৈ দিওঁ যেতিয়া কেনেকৈ সাজিম হয় সেইকাৰণে একেবাৰে ঘৰ চব বনাই লওঁ তাৰপিছত ধুনীয়াকৈ সজাম প্ৰথম ৰুমটোত ইমানখিনিয়ে আছিল এইটো হ'ল চাহ তাহ খোৱা এই পাপাই বহুত পাবা এইখন চকী কিমান দাম কওকচোন এনেই আমাৰ ফাদাৰৰ পৰা কৈছোঁ নাই 2300 নে 2400 বেছি লৈছিলে বোলা মুঠতে 2500 ওপৰ লৈছিলে ঠগি দিলে আমাৰ পাপাই কৈছোঁ নাই একেবাৰে বস্তু কিনিবই নাজানে আৰু এই চকীখন লৈ পিনি আহিছিলে সেইখনো দাম ভৰিলে একেবাৰে বস্তু দাম দৰ কৰিব নেজানে হ'ব এতিয়া কিমানখিনি আছিলে এতিয়া ছেকেণ্ড ৰুমটোলৈ যাওঁ বলক এইটো আমাৰ দ্বিতীয়টো ৰুম আহি যোৱা কেমেৰামেন এইটো হ'ল আমাৰ দ্বিতীয়টো ৰুম চাই লোৱা অকণমান বহল কৰিছোঁ এইটো আমাৰ হ'ল আমাৰ দ্বিতীয়টো ৰুমটো এইখন হ'ল মোৰ চকী মানে কিতাপ চিতাপ পঢ়া টেবুল যোনখনত মানে অকল কিতাপ পঢ়িছিলোঁ বা 2-3 বছৰ আগতে পঢ়িছিলোঁ দেই এক্সামৰ আগদিনাখন পঢ়োঁ কিন্তু জানাই তোমালোকে কেলৈ পঢ়ে এক্সামৰ আগদিনাখন নহয় সেইটো তোমালোকে যি ভাবিছা সেইটো নহয় কেতিয়া যি ভাবিছা সেইটো নহয় দেই সেইটোহে আৰু কিনো হ'ব এক্সামৰ আগদিনাখনো কনচা ফালে এইখন হ'ল আমাৰ সৰু মানে যি ঠাণ্ডা যি টি মানে সৰু সুৰা বস্তু থাকে না এইবোৰ এই জোতা এই তেৰে গোটেইখিনি জোতা মোৰে হয় কিন্তু বেলেগ মই একেবাৰে সুস্থি কৈছোঁ নাই জোতা টোতাবোৰ একো নোধো এই ধূলি চুলিবোৰ একেবাৰে বেয়া হৈ যায় বছৰেকত এযোৰ জোতা সলাওঁ বুলিকে ক'ব পাৰি আৰু দেই এইটো হ'ল আমাৰ টিভিটো যোনটো কৈছোঁ কাম নাই 4টা মোবাইল আছে এই যুগটোক মানে সময় নাই যুগটোত ক'ব নোৱাৰে মানে 4টা মোবাইল আছে সকলোৱে নিজে অকল মোবাইলটোকে চাই থাকে টিভি চাবলৈ সময়ে নাই এইখন হ'ল আমাৰ প্ৰথম পঢ়া টেবুলখন এইখন আছিল কিন্তু এইখনত এতিয়া যি টি বস্তু থ'বলৈ ব্যৱহাৰ কৰা হয় ইয়াত মিক্সাৰটো আছে কুকাৰ আছে আৰু ইয়াত আমাৰ পোৱালিটো এক্সিডেণ্ট হৈছিল যে এক্সৰে কেইখনমান সোমাই আছে ইয়াতে আৰু মায়ে তাঁত বয় আৰু কি আছে এইবোৰ নাজানো ইয়াতে কিছুমান গুদাম বনাই দিছে এইটো ৰুমটোত কৈছোঁ নাই চাউল তাউল ঢেৰ যি টি বস্তুবোৰ আছে ইয়াতে সেইটো হ'ল আৰু ফ্ৰিজটো আমাৰ ফ্ৰিজটো চাওঁচোন খুলি পিনি দেখুৱাই এতিয়া ফ্ৰিজটোতো কিন্তু একোৱেই নাই চাওক কি আছে বা ফ্ৰিজটোত নেমু টেঙা কবি এটা আছে আৰু গাজৰ আছে মই গাজৰ একেবাৰে বেয়া পাওঁ কৈছোঁ নাই আৰু কি এই নাই খালী এইটোত খালী আৰু দেৱালীত মমবাতি আনিছিলোঁ মমবাতি ওপৰতে থৈ দিয়া গৈছে সেই ৰুমটোলৈ নাযাওঁ সেইটো মানে পাৰ্চনেল ৰুম 2টা আছে সেইটোতো নাযাওঁ কেতিয়াও সেইটো যাব মায়ে যদি মই ভিডিঅ' দেখাইছোঁ বুলি গম পায় একেবাৰে খতমকৈ পেলাব আৰু সেই সাপকেইডালৰ নিচিনা ওলমি আছে মোৰ আৰু আমাৰ পোৱালিটোৰ পেটীকেইডাল আৰু ইয়াত এই বিচনাখনত
থৈ দিয়া গৈছে গোটেই মানে কাপোৰ কানিখিনি ধুই মেলি ইয়াতে থৈ দিয়া গৈছে এই বিচনাখন একো কাৰণ নাই কাৰণ আলহী চালহী অকল শুব পাৰে আৰু এই কৈছো নাই অকল ইয়াত মানে কাপোৰ কানি শুকাল চশমা নহয় চশমা অলপ পিছত কৰিবি ইয়াত মানে অকল কাপোৰ কানি যদি শুকাই পিনি যদি লেফ্ট চাইড কিছুমান কাপোৰ কানি শুকুৱাই ৰ'দত দি থৈ দিয়া হয় নাই সেই কাপোৰখিনি আনি পিনি ইয়াত পেলাই দিয়া হয় তাৰপিছত এইখিনি জাপি মেলি আকৌ আলনাত থোৱা হয় সেইকাৰণে এই বিচনাখন থোৱা গৈছে বৰ্তমানলৈকে ছেকেণ্ড ৰুমটো তোমালোকক দেখাই ল'লোঁ সেই দুটা ৰুমটো নেদেখাওঁ মই ক'লোৱে আৰু এইটো আমাৰ পাকঘৰটো এতিয়া দেখাম জানো পাকঘৰটো আৰু তোমালোকে কি দেখাম আৰু পাকঘৰটো মায়ে জানিব কি কি দেখাবলৈকে আৰু মইতো ছোৱালী মানুহ নহয় মইতো পাকঘৰলৈ নোসোমাওঁ কেতিয়াও কিন্তু মই বস্তু এটা দেখাব পাৰিম এইখন ইমান চাওক 1200-1300 টকা দি পিনি এইখন তেতিয়া কিমান লৈছিলে 1650 টকা লৈছিলে এইখন অকলে মটৰটো ঢাকিবৰ কাৰণে ইউজ কৰা হৈছে কিয়া বাত হে অনলি 2 মাহ নে 3 মাহ খেলিছিলোঁ এতিয়া নেখেলা অৱস্থা হৈ থাকিলে যে এনেকৈ থৈ দিছোঁ আৰু দে ইমানখিনি আৰু বাহিৰলৈ যাওঁ বলক ঘৰটোনো কিমানকৈ দেখাই থাকিম নহয় নাই বাহিৰলৈ যাওঁ মোক ইউটিউবে মোক প্লে বটন নিদিলে কিডাল হ'ব মোৰ বৰ্ডৰ কাৰেণ্টৰ বৰ্ডৰ পৰা মোক দিছে এইখন মোক কাৰেণ্টৰ বৰ্ডৰ পৰা দিছে ইমান ডাঙৰ ইউটিউবাৰটোক হয় নাই হয় পাকঘৰৰ পৰা ওলাই আহিয়ে দেখা পাবা তোমালোকে অন্য এটা ৰুম এইটো আমাৰ গৰম দিনত অনলি বহিবৰ কাৰণে এইটো এক্সট্ৰাকে ৰুম বনাই দিয়া গৈছিল ইয়াতো ডিমনি কেইটামান আছে ইয়াত গোটেইখিনি ধান খতম ইয়াতে বাহিৰত জুই পুৰাবলৈ অনলি জুই পুৰাবলৈ মানে গাহৰি চাহৰি কেতিয়াবা ভিতৰত সোমিয়াব নোৱাৰে ন গাহৰি মাংস অনলি বনাবলৈ ইয়াত এটা এই চৌখা বনোৱা হৈছে চৌখা বুলি কয় ন অসমীয়াত চৌখা বনোৱা গৈছে এখন মোৰ চাইকেলখন ৰকে শুইছ শুই থাক ইউটিউবে কাটি দিব পাৰে এখন দেখাই ইয়াত কিছুমান সা সঁজুলি আছে আৰু ঘৰৰ কিছুমান এইবোৰ য'তে ত'তে জিটিখন পৰি আছে কৈছো নে এইখন কৈছো না বিৰাট চাপ বনালে গৈ ফাদাৰে মোৰ সদায় টিঙতে লাগে এইফালে আমাৰ পিছফালে নাজাৰাটো আছে এইফালে নেচাই এইটো আমাৰ টিউবৱেলটো চলে এইফালে আমাৰ কিছুমান শাক ভিন ধৰণৰ শাক খেতি কৰা আছে এইফালে আমাৰ পিছফালে সুন্দৰ নাজাৰা দেখা পাব এতিয়া বৰ্তমান ইয়াত বহুতো কৈছো নাই বাঁহ গছ কৈছো বাঁহৰ আমাৰ কি বুলি কয় আমাৰ বাঁহ গছৰ অভাৱ নাই বাঁহ গছ আছে দেখা নাই নেকি আগতে ইয়াত বহুত বাঁহ গছ আছিলে কিন্তু ইয়াত কাটি একেবাৰে খতম কৰি পেলালে মানে ঘৰটো ক'লৈকে ইয়ালৈকে হ'ব নেকি ইয়ালৈকে কোৱাম বুলি কৈছে নতুন ঘৰটো বনাম ইয়ালৈকে সেইকাৰণে কাটি শেষ কৰি দিব লাগিব এই গছখিনি ন এই গছখিনিৰ লগত নহয় ইয়ালৈকে হ'ব ন এই গছকেইডাল অলনি থ'বৰ কাৰণে ঘৰটো সৰুকৈ বনাই দিব লাগিব কৈছা নাজাৰা চাফ কৰিতো আমাৰ পিছফালে ব্ৰেক ধানখিনি এইখিনি নপকে এইটো আমাৰ ঘৰৰ পিছফালে নাজাৰা সৌন্দৰ্য এইটো পুখুৰীটো বাম হৈ আছে আমাৰ পিছফালে আগতে বহুতো কলগছ আছিল কিন্তু কাটি গাহৰি খুৱাবৰ কাৰণে গোটেই কৈছো না 100 জোপাতকৈতো বেছি আছে পিছফালে আমাৰ অনলি জাহাজী কল কোনে ভাল পাওঁ মই কিন্তু বহুত ভাল পাওঁ কিন্তু গাহৰি খুৱাবৰ কাৰণে গোটেইখিনি কাটি দিয়া গ'ল এইকেইডাল কি গছ আছে খতম এজোপা হ'ল জাহাজী কল নহয় এজোপা কি কলগছ হয় বা চেনি কলো নহয় কাঠকল নহয় চব্জি খাই যে কিনা কাচকল নহয় কাচকল ইয়াতো সৰু মুৱাকে কিছুমান এজোপাল তোমাৰ ভেন্দি হয় এইখিনি মূলা কি নাজানো ক'ত কি ধনিয়া ইয়াত ধুনীয়াকে সৰু মৌকে খেতি কৰা গৈছে ইয়াত আগতে বহুত বাঁহ গছ আছিল যে সেইকাৰণে ইয়াত খেতি ভাল নহয় কৈছো নাই একেবাৰে খেতি ভাল নহয় আমাৰ মাটি টুকুৰাও ভাল নহয় এই ৰ'দ চ'দ নপৰে কাৰণে নে কিয়ে না মাটি টুকুৰা একেবাৰে ভাল নহয় সেইকাৰণে খেতিও ভাল নহয় এনেই সৰু সুৰাকে কিবা এটা হ'বৰ কাৰণে দি থৈছো আৰু কম পৰিমাণে কি হ'ল গোৱালটো একে ভাঙি পেলালে ইয়াত আমাৰ আগতে এইটো হাঁহ নহয় কুকুৰা গোৱাল আছিলে একেবাৰে ভাঙি পেলালো কৈছো নাই কুকুৰা একেবাৰে মানে গোটেইখিনি বেমাৰ হৈ পিনি মৰি থাকিল যে খং উঠিল সেইকাৰণে খতম কৰি দিয়ে অনলি এতিয়া অকল পাতি হাঁহ আছে ইয়াতো কি খেতি এইখিনি মূলা এইখিনি মূলা হয় ধুনীয়াকে ফাদাই কৰি থৈছে এই মূলা হয় কি হয় নহ'লে লাই শাক নেকি নহয় মূলা হয় এইটো হ'ল আমাৰ গৰু নাইকিয়া গোহালিটো মিছাকে কৈছো গৰু আছে
এতিয়া মানে ক'ত দিনখননো বান্ধি থৈ দিব সেইকাৰণে এৰালি দি থৈছে ডাইৰেক্ট ক'ত এৰালি থৈছে নাজানো আৰু দেই কোনকেইটা হয়কেইটা হয় অঁ এইটো ফাদাৰে আনিছিলে আমাক কি এইটো এনেকুৱা গছত কি বুলি কয় যে এইটো অঁ মামৈ তামোল বুলি আনিছিল কিন্তু এইটো মামৈ তামোল নহয় এই মামৈ তামোল নহয় এইটো অকল এনেকৈ লাগি থাকে অকল পাত বাহা মামৈ তামোল বুলি আনিছিল কিন্তু মামৈ তামোল নহয় অকল এই পাতডালেই হয় পিছতে গম পোৱা গৈছে সেইটো ফুল 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 অনলি ফুল 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 আজি ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ যে সেইকাৰণে যদি কিবা কিবি ভুল হৈছে তেন্তে ক্ষমা কৰি দিবা আৰু ভাইটি বা দাদা বুলি কিয় দেই নতুনকৈ ভিডিঅ' বনাইছোঁ যদি এনেকুৱা ধৰণৰ মানে ভাল ভাল ধৰণৰ মই কণ্টেণ্ট দিবলৈ চেষ্টা কৰি যাম তেন্তে যদি ভিডিঅ'টো যদি ভাল অলপমানো পাইছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে বুলিয়ে কয় ন তেনেধৰণে কিবা কিবি কৰি দিব আৰু দেই